কালি সোমাই থোৱা চুৱেটাৰখন যে আজি উলিয়াই পিন্ধিব লাগিব বুলি মই ভবাই নাই নহয়। কাৰণটো হ'ল যে এয়া পানী। আজি ৰাতিপুৱা যিহে বৰষুণ পৰিছে, দিনতে আন্ধাৰ হৈছে, মানে ৰাতিৰ দৰে হৈছে। বহুত ভয় লাগিছে, ইমান জোৰে তুফান আহিছে। কিন্তু বৰষুণ পৰাৰ কাৰণে ভালো হৈছে। ইফালে ধূলি বালিবিলাক নোহোৱা হৈছে, গছ গছনিবিলাক চাৰিওফালে সেউজীয়া হৈ পৰিছে, ভাল লগা হৈছে। আৰু বৰষুণ দিয়াৰ পিছত এনেও চাৰিওফালে ভাল লাগে, হয়নে? যিহে ৰ'দ দিছে এইকেইদিন, পানী পৰাৰ কাৰণে এইকাৰণে ভালো লাগিছে। আৰু ইফালে বাবুই ঘৰত শুই আছে। তাৰপিছতে মই ইফালে আলু ভাজি কৰিবৰ কাৰণে আলু কাটিছোঁ, আৰু এয়া শুকান জলকীয়া আৰু গোটা জিৰা কেইটামান শুকান কেৰাহীতে ভাজি লৈছোঁ। আৰু তেলত দিছোঁ নহৰু, পিঁয়াজ দিয়া নাই আলু ভাজিটোত। আৰু নিমখ হালধি দি এই হোৱাৰ আগে আগে মছলাখিনি দি ৰেডি হ'ল আমাৰ আলু ভাজি। আৰু আজি দুপৰীয়া আছিল আমাৰ ৰঙালাও ডাঠা, কঁঠাল ভাজি, দালি আৰু আলু ভাজি। বাকীখিনি বাৰু বয়ে বনাইছে আৰু মই অকল আলু ভাজিখিনি বনাইছোঁ। আজিৰ থালিখন মোৰ কাৰণে বহুত স্পেচিয়েল হয়, কাৰণ এইখন মোৰ দেউতাৰ থালি আছিল। দেউতাই ভাত খাইছিলে কাঁহীখনত। যিহেতু দেউতা আমাৰ লগত নাই এতিয়া, সেইকাৰণে মাক ক'লো কাঁহীখন উলিয়াই দিয়া, এতিয়াৰ পৰা মই ভাত খাম এইখনত। দেউতা আমাৰ মাজত নাই, কিন্তু দেউতাই ব্যৱহাৰ কৰা বস্তুখিনিতো আমাৰ লগত আছে, আৰু সেইখিনি আমি ভালদৰে ৰাখি আছোঁ, আৰু সেইখিনিতে আমি আমাৰ দেউতাক বিচাৰি পাওঁ।